Welcome to Unit Kitchen. আজি মই যাব ওলাইছোঁ মোৰ পেহীৰ ঘৰত। মই পেহীৰ ঘৰত আহি আছিলোঁ, আহি থাকোঁতে ৰাস্তাত এখন বহুত ধুনীয়া এটা প্লেচ দেখা পালোঁ। ইয়াতে মই ৰৈ দিলোঁ। আপোনালোকক মই দেখাব বিচাৰিছোঁ এই প্লেচটো। চাওক আপোনালোকে, বহুত ধুনীয়া এটা প্লেচ হয়। এয়া দেখিছে আপোনালোকে, ঠাইখন বহুত ধুনীয়া, চাৰিওপিনে পুৰা গছ-গছনি, বহুত ধুনীয়া দেখিব ঠাইখন। আৰু ইয়াতে বহুত ঠাণ্ডা পৰিৱেশ। আপোনালোকে ইয়াতে ফটোশ্বুট কৰিবৰ কাৰণে আহিব পাৰে। এইখিনি ঠাই আপোনালোকে যেতিয়া টিহুৰ পৰা এনেকৈ দীঘেলী হৈ যেতিয়া বৰমাত আহিব, সেই ৰাস্তাটোত পায় ঠাইখিনি। আপোনালোকক মই দেখালোঁ, ঠাইখিনি বহুত ধুনীয়া হয়। বলক এতিয়া মই পেহীৰ ঘৰত যাম ইয়াৰ পৰা ডাইৰেক্টলি। পেহীৰ ঘৰত পেহীয়ে মানে বহুত ধুনীয়া চাটনি এটা বনাই। চাটনিটো খাবৰ কাৰণে একচুৱেলি মই সিহঁতৰ ঘৰত যাওঁ। মই আপোনালোকক আজি দেখাম এই স্পেচিয়েল চাটনিটো কেনেকৈ বনায়। এইটো জলকীয়াৰ চাটনি হয়। ফাইনেলি পেহীহঁতৰ ঘৰ আহি পালোঁ। এতিয়া এই চাটনিটো বনাবৰ কাৰণে এইটো গনচানা বুলি কয়, সেইটো পেহাই এতিয়া কাটিছে। মই লৈ যাম এতিয়া ভিতৰলৈকে। আপোনালোকে দেখিছে, এইটো গনচানা বুলি কয়, কচুৰ নিচিনা দেখিব। এতিয়া পেহীয়ে গনচানাবিলাক এনেকৈ এৰাই আছে। কচুত যেনেকৈ মানে বাকলিটো এনেকৈ ওপৰৰ বাকলিখিনি এৰাই দিয়ে, ইয়াৰো এনেকৈ এৰুৱাব লাগে। এনেকৈ দেখিছে আপোনালোকে, সৰু সৰুকৈ কাটি লৈছে। দেখিছে আপোনালোকে, গোটেইখিনি এনেকৈ কাটি লৈছে। ইয়াতে 3ডাল গনচানা লৈছে। আৰু ইয়াতে এনেকৈ 20টামান ৰঙা শুকান জলকীয়া এনেকৈ পানীত তিয়াই থৈছে। এইটো বহুত জলকীয়াৰ চাটনি হয়, বহুত জ্বলা লাগে ইয়াতে, সেইকাৰণে। পেহী এতিয়া ষ্টাৰ্ট কৰিছে বনাব। নিমখ কিমান দিছ পেহী? 3ডাল ইয়াতে গনচানা আছে ন, আৰু আদা আছে 2 টুকুৰ। এইটো কি মিক্সিত বটলি ভাল নহয় নেকি? ইমান পাতাত ভাল হয় ন? এয়া আপোনালোকে দেখিছে, পেহীয়ে পিচি আছে এতিয়া এই গোটেইখিনি। এইটো একচুৱেলি পটাত বটিলে বেছি টেষ্টি লাগে। মিক্সাৰত গ্ৰাইণ্ডাৰতো আপোনালোকে কৰিব পাৰে, কিন্তু পটাত বটিলে বেছি টেষ্টি লাগে বুলি কৈছে পেহীয়ে। আপোনালোকে দেখিছে, ইয়াতে এতিয়া যোনকেইটা শুকান জলকীয়া 20টা তিয়াই থৈছিলে পানীত, সেইকেইটা এতিয়া পিচিব ইয়াৰ লগত। এতিয়া জ্বালা দি দিছ ন? জ্বালাকেইটা বিৰাট জ্বালা। কাটি নালিবা, কাটি দি কৰি দিয়া, বিৰাট জ্বালা আছে। আপোনালোকে যেতিয়া জলকীয়া এনেকৈ পিচিব, আপোনালোকে এই কটাৰীৰে এনেকৈ মানে লাৰি দিব যোনখিনি চাটনি আছে, নহ'লে জ্বলা ধৰিব হাতত। মোটামুটি হৈছে ন আৰু মিহলি হোৱা পুৰা মিহি হৈছে। ফাইনেলি ৰেডি হৈছে, পূৰা মিহি হৈ কিনে চাটনিটো বহুত ধুনীয়া হৈছে দেখিব। আপোনালোকে দেখিছে, এতিয়া বল এটাত ওলাই লৈছে পেহীয়ে। ইয়াতে জিৰা গুড়ি 2 চামুচ দিছে।
আৰু একেলগত মিক্স কৰি দিছে। আপোনালোকে এইটো বহুত ভালকৈ মিক্স কৰিব, তেতিয়া টেষ্টি লাগে খাবলৈ, মানে পূৰা গোটেইবিলাক একেলগত মিক্স হৈ যাব লাগে। চ' প্লেটিঙৰ কাৰণে পেহীয়ে যোনটো আমি গনচানাটো কেঁচা আছিলে, এই কেঁচা গনচানাৰ পাত এটা লৈছে, তাৰ ওপৰত এনেকৈ চাটনিখিনি দি জলকীয়া দুটা দি দিছে। যদি ভিডিঅ'টো ভাল লাগিছে আপোনালোকে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো দবাই দিব মোৰ ভিডিঅ' চবতকৈ আগত দেখিবৰ কাৰণে।